নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এনেকুৱা ভিডিঅ' যদি আপুনি ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা আইকনটো টিপি দিব। সপোন সকলোৱে দেখে। শোৱাৰ পিছত আমি যিখন জগতত প্ৰৱেশ কৰোঁ সেইখন জগতকে সপোনৰ জগত বুলি কওঁ। কিন্তু কেতিয়াবা আমি কিছুমান সপোন দেখি তীব্ৰ অশান্তিত ভুগোঁ। সপোনৰ অৰ্থ কি, সপোনটো শুভ নে অশুভ, এই বিষয়ে আমি হয়তো তেতিয়া গম নাপাওঁ। কেতিয়াবা আমি এনেকুৱা সপোন দেখোঁ শুই থকা মানুহো জাগি উঠে। সামুদ্ৰিক শাস্ত্ৰ মতে আমি যিবোৰ সপোন দেখোঁ সেইবোৰ শুভ আৰু অশুভ সংকেত দিয়া হোৱা বুলি কোৱা হয়। গতিকে আহকচোন আমি তেনেকুৱা কিছুমান সপোনৰ বিষয়ে জানো। সপোনত অজগৰ দেখিলে কি হয়? আপুনি যদি সপোনত অজগৰ দেখে তেন্তে আপোনাৰ কাৰোবাৰ লগত কাজিয়া হ'ব। সপোনত জুই লগা দেখিলে কি হয়? সপোনত যদি জুই লগা দেখে তেন্তে আপোনাৰ যদি ব্যৱসায় বাণিজ্য আছে তাত আপোনাৰ লোকচান হ'ব। সপোনত অচিনাকি নাৰী দেখিলে কি হয়? সপোনত যদি আপুনি অচিনাকি নাৰী দেখে তেন্তে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। সপোনত মাছ দেখিলে কি হয়? আপুনি যদি সপোনত মাছ দেখে তেন্তে আপোনাৰ জীৱনলৈ টকা পইচা আহিব। গতিকে এইটো এটা অতি শুভ সংকেত। সপোনত অচিনাকি নাৰীৰ লগত প্ৰেম কৰা দেখিলে কি হয়? সপোনত যদি আপুনি কোনো অচিনাকি নাৰীৰ লগত প্ৰেম কৰা দেখে তেন্তে আপোনাৰ অতি শীঘ্ৰে বিবাহ হ'ব। সপোনত কান্দিলে কি হয়? কোনো লোকে হয়তো সপোনত কেতিয়াবা কান্দে আৰু লগে লগে শোৱাৰ পৰা সাৰ পাই যায়। গতিকে তেনে লোকে যদি সপোনত কান্দে তেন্তে তেওঁলোকৰ জীৱনলৈ অতি শীঘ্ৰেই সুখ আহিব। সপোনত অচিনাকি মানুহ দেখিলে কি হয়? যদি আপুনি অচিনাকি মানুহ সপোনত দেখে তেন্তে আপোনাৰ পৰিয়ালৰ কোনো আত্মীয়ই আপোনাক সহায় কৰিব। আপুনি যদি কোনো বিপদত পৰিছে তেন্তে আপোনাৰ পৰিয়ালৰ আত্মীয়ই আপোনাক সহায় কৰিব। সপোনত অন্ধকাৰ দেখিলে কি হয়? আমি সকলোৱে জানো যে অন্ধকাৰটো এটা অশুভ সংকেত। গতিকে যদি আপুনি সপোনত অন্ধকাৰ দেখে তেন্তে আপোনাৰ জীৱনলৈ বিপদ আহিব। গতিকে আপুনি সাৱধান হৈ থাকক। সপোনত অভিনেত্ৰীৰ দৰ্শন হোৱা দেখিলে কি হয়? আপুনি যদি আপোনাৰ সপোনত আপোনাৰ প্ৰিয় অভিনেত্ৰী বা অভিনেতাৰ দৰ্শন হয় তেন্তে আপোনাৰ সেইটো সৌভাগ্য হোৱা বুলি কোৱা হয়। গতিকে আপোনাৰ ভাগ্য উদয় হ'ব। সপোনত জুই লগা দেখিলে কি হয়? আপুনি যদি সপোনত জুই লগা দেখে তেন্তে আপোনাৰ কোনো ধনী টকা পইচা থকা ছোৱালী বা ল'ৰাৰ লগত বিয়া হ'ব। ছোৱালীসকলৰ ল'ৰাৰ লগত বিয়া হ'ব আৰু ল'ৰাসকলৰ ছোৱালীৰ লগত হ'ব। সপোনত অনাথ বা অসহায় ব্যক্তি দেখিলে কি হয়? আপুনি যদি সপোনত কোনো অনাথ বা অসহায় ব্যক্তি দেখে তেন্তে আপুনি বহুত ধনৰ অধিকাৰী হ'ব, অৰ্থাৎ আপুনি ধন লাভ কৰিব। সপোনত অচিনাকি পুৰুষ দেখিলে কি হয়? আপুনি যদি সপোনত অচিনাকি পুৰুষ দেখে তেন্তে আপোনাৰ ভাগ্য উদয় হ'ব। সপোনত অবিবাহিত ছোৱালী দেখিলে কি হয়? আপুনি যদি সপোনত অবিবাহিত ছোৱালী দেখে তেন্তে এইটো আপোনাৰ বিবাহৰ এটা লক্ষণ। সপোনত ৰান্ধি থকা দেখিলে কি হয়? আপুনি যদি সপোনত কোনো খাদ্য ৰান্ধি থকা দেখে তেন্তে আপোনাৰ যদি ব্যৱসায় বাণিজ্য আছে, ব্যৱসায় বাণিজ্য এইটো ভাল হোৱাৰ লক্ষণ। সপোনত অগ্নি দূৰত দেখিলে কি হয়? আপুনি যদি অগ্নি দূৰত দেখে, অৰ্থাৎ আপোনাৰ দূৰত কোনো জুই জ্বলি থকা দেখে তেন্তে আপোনাৰ ধনী দৰা বা কইনাৰ লগত বিয়া হোৱাৰ এইটো এটা লক্ষণ বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। সপোনত অধিক খং কৰা দেখিলে কি হয়? আপুনি যদি সপোনত অধিক খং কৰা দেখে তেন্তে আপোনাৰ বিপদ হোৱাৰ লক্ষণ। গতিকে আপুনি সপোনত খং কৰা দেখিলেই পাছদিনা আপুনি হয়তো নিজকে সংযত কৰি ৰাখিবলৈ চেষ্টা কৰক। সপোনত অতি উচ্চ ঘৰ দেখিলে কি হয়? আপুনি যদি আপোনাৰ সপোনত কোনো ওখ ঘৰ দেখে বা যিকোনো প্ৰকাৰৰ তেন্তে আপোনাৰ হাতলৈ ধন অহাৰ লক্ষণ, অৰ্থাৎ আপুনি ধন লাভ কৰিব। সপোনত অধিক সোণ দেখিলে কি হয়? আপুনি যদি সপোনত সোণ দেখে তেন্তে এইটো এতিয়া আপোনাৰ উন্নতি হোৱাৰ লক্ষণ, কিয়নো সোণ অতি মূল্যৱান সামগ্ৰী আৰু সোণ দেখাটো এটা অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। সপোনত অংগ বিচ্ছেদ দেখিলে কি হয়? যদি আপুনি আপোনাৰ সপোনত আপোনাৰ শৰীৰৰ কোনো অংগ কাট খাই যোৱা দেখিছে তেন্তে আপোনাৰ কোনো হিতাকাংক্ষী বা বন্ধুৰ মৃত্যু ঘটিব পাৰে, অৰ্থাৎ আপোনাৰ কোনো অতি নিকটতম
প্ৰিয় বন্ধুৰ মৃত্যু ঘটিব পাৰে। সপোনত কাপোৰত জুই লগা দেখিলে কি হ'ব পাৰে? আপোনাৰ যদি সপোনত কাপোৰত জুই লাগে তেন্তে আপোনাৰ ব্যৱসায়ত ক্ষতি হোৱাৰ লক্ষণ বুলি কোৱা হৈছে। অৰ্থাৎ আপোনাৰ যদি ব্যৱসায় আছে তেন্তে আপোনাৰ ব্যৱসায়ত লোকচান হ'ব। সপোনত অন্ধলোক অহা দেখিলে কি হ'ব? আপুনি যদি সপোনত কোনো অন্ধলোক দেখে তেন্তে আপোনাৰ জীৱনত অৰ্থৰ অভাৱ হোৱা বুলি কোৱা হৈছে। অৰ্থাৎ আপুনি বহু অৰ্থ প্ৰয়োজন হ'ব আৰু আপোনাৰ অৰ্থৰো লোকচান হ'ব বুলি কোৱা হৈছে। সপোনত অন্তঃপুৰৰ দৃশ্য দেখিলে কি হ'ব? আপুনি যদি সপোনত কোনো অন্তঃপুৰ অৰ্থাৎ স্বৰ্গৰ ইন্দ্ৰ দেৱতাৰ দৰে ৰাজপ্ৰসাদৰ সপোন দেখে তেন্তে আপোনাৰ ব্যৱসায়ত ভাল হোৱাৰ লক্ষণ বুলি কোৱা হৈছে। যদি আপোনাৰ কোনো ব্যৱসায় বাণিজ্য আছে তেন্তে আপোনাৰ ব্যৱসায় ভাল হ'ব। সপোনত অন্ন দেখিলে কি হয়? আপুনি যদি সপোনত খাদ্যবস্তু দেখে তেন্তে আপুনি অৰ্থ লাভ কৰিব পাৰে। অৰ্থাৎ যিসকল ব্যক্তিৰ অৰ্থৰ অভাৱ হয় তেওঁলোকে যদি কোনো খাদ্য সামগ্ৰী সপোনত দেখে তেন্তে তেওঁলোকৰ জীৱনত অতি শুভ লক্ষণ বুলি কোৱা হৈছে। সপোনত অশোক গছ দেখিলে কি হয়? আপুনি যদি সপোনত অশোক গছ দেখে তেন্তে আপোনাৰ জীৱনলৈ আকস্মিক সুখ আহিব। অৰ্থাৎ আপোনাৰ কোনো প্ৰিয়জনৰ মৃত্যু ঘটিব পাৰে বা আপুনি আপোনাৰ অশুভ সংবাদ লাভ কৰিব পাৰে। গতিকে অশোক গছ সপোনত দেখাটো এটা অশুভ লক্ষণ। সপোনত অপৰিচিত মানুহৰ দ্বাৰা নিজে হত্যা হোৱা দেখিলে কি হ'ব? আপুনি যদি সপোনত আপোনাৰ কোনো অচিনাকি লোকৰ দ্বাৰা আপোনাৰ হত্যা হোৱা দেখিছে তেন্তে আপুনি তাৰ কোনো চিন্তাৰ কাৰণ নাই, কাৰণ এইটো এটা শুভ লক্ষণ বুলি কোৱা হৈছে। অৰ্থাৎ আপুনি ইয়াৰ পৰা সন্মান আৰু শান্তি অহাৰ লক্ষণ। অৰ্থাৎ এইটো আপোনাৰ বাবে এটা শুভ সংকেত। সপোনত যদি অকলে বাগানত থিয় হোৱা দেখে কি হয়? আপুনি যদি সপোনত কোনো বাগান অকলে থিয় হৈ আছে তেন্তে আপোনাৰ এইটো এটা শুভ লক্ষণ। আপুনি বিশিষ্ট ব্যক্তিৰ লগত কথা বতৰা হ'ব পাৰে। আপোনাৰ প্ৰিয় অথবা আপোনাৰ মনপচন্দৰ কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ কথা বাৰ্তা হ'ব পাৰে। সপোনত যদি অকলে বজাৰ যোৱা দেখে তেন্তে কি হয়? আপুনি যদি সপোনত অকলে বজাৰ যোৱা দেখে তেন্তে আপুনি হঠাতে অৰ্থপ্ৰাপ্তি লাভ কৰিব। অৰ্থাৎ আপোনাৰ কাৰোবাৰ পৰা পাব লগা বা আপোনাৰ যিকোনো প্ৰকাৰৰ ধন আপুনি লাভ কৰিব। সপোনত অকলে দৌৰি থকা দেখিলে কি হয়? আপুনি যদি সপোনত দৌৰি থকা দেখে তেন্তে আপুনি যি কাম কৰে, আপোনাৰ যি কৰ্মক্ষেত্ৰত তাত আপোনাৰ কৰ্মৰ চাপ বৃদ্ধি হোৱাৰ লক্ষণ। অৰ্থাৎ আপুনি কামত বেছি বোজা লাভ কৰিব। সপোনত যদি অকলে ওপৰত উঠা দেখিলে কি হয়? আপুনি যদি সপোনত অকলে ওপৰলৈ উঠে তেন্তে আপোনাৰ সৎকৰ্ম আৰু ধৰ্মত আপোনাৰ মতি আহিব। অৰ্থাৎ আপুনি বহুতো শুভ সংবাদ লাভ কৰিব। সপোনত অপৰিচিত মানুহক হত্যা কৰা দেখিলে কি হয়? আপুনি যদি সপোনত কোনো অপৰিচিত অৰ্থাৎ আপুনি চিনি নোপোৱা লোকক হত্যা কৰা দেখে তেন্তে আপোনাৰ জীৱনলৈ বহুতো গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ আপোনাৰ সংবাদ আহিব পাৰে। গতিকে এইকেইটাই আছিল 30টা আপোনাৰ সপোনৰ অৰ্থ। যদিহে এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে ভাল পায় তেন্তে কমেণ্টত জনাব আপুনি কেনেকুৱা সপোন দেখে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। কমেণ্টত জনাওক আপুনি কেনেকুৱা প্ৰকাৰৰ সপোন দেখিছে আৰু আমি তাৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিম। ধন্যবাদ। জয় আই অসম।